Hello guys, of course I am back with a new mini vlog. তো মোৰ গাটো অলপ বেয়া হৈ আছিলে আৰু মই ব্লগ বনাব বাদ দিছিলোঁ কিউকি বহুত ক্ৰিয়েটিভ চিন্তাহান আছিলে কিন্তু আলটু ফালটু টপিকক লৈ মই কণ্টেণ্ট বনাব দিছে নে বনালে ভালকৈ বনাম সেইকাৰণে মই কণ্টিনিউ কৰা নাছিলোঁ আজি অফিচতে ভাবিলোঁ কিবা এটা কৰিম বিকজ বহুত দিন একো ক্ৰিয়েটিভিটি কাম মই কৰা নাই ক্ৰিয়েটিভ কাম বিহু নাচিছিলোঁ তাৰ পৰা মই একো ক্ৰিয়েটিভ আইডিয়া এণ্ড থিংকিং মোৰ মূৰত একো নাই মানে চ' আফটাৰ ডেট মই অফিচত থাকোঁতে বান্ধৱী এজনে ফোন কৰিলে এণ্ড চি ট'ল মি এবাউট হাৰ বয়ফ্ৰেণ্ড তাইৰ বুলিয়ে নহয় মোৰো এনেকুৱা তো আমি গছিপ কৰিছোঁ আমাৰ বয়ফ্ৰেণ্ডকেইটাক লৈ আৰু অফক'ৰ্ছ চব ছোৱালীৰে এইটো হয় যে আমি কিবা এটা তাহাঁতৰ কাৰণে নিলে দে ইজিলি নেগলেক্ট দেম মানে ভাল লগা নাই ৰংটো কিয় এনেকুৱা নিলা চেকটো ভাল লগা নাই চাৰ্ট এটা নিলে ফুল এপাহ নিলে কিয় ফুল কিনিব লাগে মই ছোৱালী নেকি এটচেট্ৰা এটচেট্ৰা বহুত কথা তো আমাৰ বহুত দুখ লাগিলে তাই মই পাতিলোঁ চাচোন আমি ভাল পালে আমি নিজৰ ভাল পোৱা ৰংটোকে পাহৰি যাওঁ তাহাঁতৰ কাৰণে এণ্ড তেওঁলোকৰ কাৰণে বস্তু এটা নিলে হোৱাই দে এক্ট লাইক নাথিং মানে উৎসাহ নেদেখায় ৱাও এইটো আনিছা নেকি মানে উই এক্সপেক্টিং ডেট তেওঁলোকে কওঁ ৱাও এইটো আনিছা ইমান ধুনীয়া লাগিছে আমি ছোৱালীবোৰ অবভিয়াছলি ইম'শ্যনেল থাকোঁ যিমান প্ৰেক্টিকেল ছোৱালী হ'লেও আৰু প্ৰেমত পৰিলে মানুহ এনেও ইম'শ্যনেলি বহুত উইক হৈ যায় তো ঘৰ আহিলোঁ কলমটো ল'লোঁ ভাবিলোঁ কিবা এটা লিখোঁ কবিতা এটা লিখিলোঁ অফক'ৰ্ছ তো মই কবিতাটো এটা আবৃত্তি কৰি শুনাম জেঠিও টিকটিকাইছে মানে চবৰ লগতে মোৰ এনেকুৱা লাগে যে ছোৱালীৰ লগতো হয় মে বি ল'ৰাৰ লগতো হয় কিছুমান ল'ৰা একদম ছোৱালীৰ নিচিনা থিংকিং ৰাখে হা আৰু তেতিয়াহ'লে তেওঁৰ গাৰ্লফ্ৰেণ্ডজনী তেওঁৰ পূৰা অপ'জিট হয় বা তেওঁৰ ৱাইফগৰাকী তেওঁৰ পৰা অপ'জিট হয় মানে তেওঁ কিবা এটা আনিলে হয় নেকি আনিছা আৰু মানে ইমান কেছ নাই মানে সেইটো নেদেখায় যে ভাল লাগিছে মোক তেওঁৰ মে বি ভাল লাগিব পাৰে মনত সেইটো মই নকওঁ যে তেওঁৰ ভাল লগা নাই বাট সেইটো যে এক্সপ্ৰেছ নকৰে ন সেইটো মোৰ মতে আপোনাৰ যি ইম'শ্যন হয় এক্সপ্ৰেছ দে তেতিয়াহে গম পাব নেক্সট পাৰ্চনটোৱে কিয় মানে ভাল লাগে নেক্সট পাৰ্চনটো আল্টিমেটলি মই সেইটো ক'ব বিচাৰিছোঁ তো বাই দ্য ৱে মই এইটোৰ ওপৰত আজি কবিতা লিখিলোঁ তো মই অকণমান আবৃত্তি কৰি শুনাওঁ মৰমত তোমালৈ অনা বস্তুটো আদৰি ল'বা মোৰ ভাল লাগিব ৰঙা মোৰ প্ৰিয় তথাপিও তোমালৈ অনা নীলা চাৰ্টটোৰ কলা বগা চেকবোৰ ভাল লগা নাই বুলি নকৈ চকুত অলপ হেঁপাহৰ পিয়লা আঁকিবা মোৰ নয়ন তাতেই ভৰি আহিব তোমাক ভাল পোৱা দিনাৰ পৰা মোৰ ভাল লগা ৰংটো মই পাহৰি গ'লোঁ নিজৰ পচন্দবোৰতো এতিয়া তোমাৰ চকুৰ মোহৰ মাৰোঁ কাৰণ মই তোমাৰ প্ৰেমত লিপ্ত সেইগৰাকী প্ৰেমিকা হ'ব বিচাৰোঁ যিগৰাকীৰ স্বপ্ন তুমি সৰুৰ পৰাই লগত কঢ়িয়াই ফুৰিছিলা কেনেকুৱা লাগিলে জনাবচোন কমেণ্টত থেংক ইউ